নমস্কাৰ সকলোকে আজি যাব ওলাইছোঁ আমি ডিব্ৰুগড় তো এতিয়া ৰেডি হৈছোঁ উঠিলোঁ গা পা ধুলোঁ চাহ পানী খাই আমি যাব ওলাইছোঁ এতিয়া ডিব্ৰুগড় আহকচোন এই যাত্ৰাটোৰ আমিও আপোনালোকে সমভাগী হওক আৰু এই যাত্ৰাটোত কেনেকৈনো যাওঁ কেনেকৈনো যাত্ৰা কৰোঁ তাৰ বিভিন্ন দৃশ্য আপোনালোকক দেখুৱাই থাকিম আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো এতিয়া মই ওলালোঁ আমাৰ যাত্ৰা য'ত আৰম্ভ হ'ব এইখন হৈছে মিলেনিয়াম পাৰ্ক মানে ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব আৰু আমি আমাৰ হিয়া মানে ভণ্টি ৰখি আছে মানে তাইও যাব মানে লগত মানে বহুত বেগ হৈছে আৰু চাইছে দেখিছেনে পূৰা ঠাণ্ডাত লাগিব কিবা কাণত এডাল কিবা লৈছে হেডফোন না কি আমাৰ কণ হৈছে মানে এও যাব এইটো সদস্য এয়া কণমণি আমাৰ মানে সদস্য পোহৰৰ যিহেতু আমি গ্ৰুপৰ পৰা যাম পোহৰ নাট্য মানে পোহৰ নাট্য আমাৰ বিদ্যালয় তো আমাৰ নাটকখনৰ নাম এতিয়া নক'ম বাৰু পাছত ক'ম ভিডিঅ'ৰ নাটকখনৰ নামে নাটক বাৰু কিবা আছে আৰু নাটক চাই থাকিব আৰু এতিয়া মই জোলনা জ্বলি আছোঁ আমি মানে গাড়ী ৰখি আছোঁ এতিয়ালৈকে আহি পোৱা নাই আৰু মানুহ আহিব আছে মানে এয়া আমাৰ গোটেইখিনি মানুহ আহি পালে এয়া জোলনা জ্বলি আছে এই বাইদেউ আহি পাইছে মানে আমাৰ মেইন অভিনেত্ৰী মানে নাটকখনৰ আৰু এয়া এই ৰখি আছোঁ আৰু ট্ৰেইন বোলে অলপ লেটকৈ আছে মানে সেইকাৰণে এয়া আমাৰ গাড়ী আহি পাইছে মানে বস্তুখিনি লৈ আছোঁ আমি ইয়াৰ ভিতৰত মানে ইয়াৰ পৰা আমি ৰ'ডলৈকে যাব লাগিব ট্ৰেইনত সেইকাৰণে কাঠ চাঠ যিবোৰ আছে বস্তু আমি ল'লোঁ ৰেডি হৈছে আমি গোটেইখিনি উঠিছোঁ উঠিছোঁ এতিয়া আহি পালোঁ আমি বৰপেটা ৰোড এই বৰপেটা ৰোড এতিয়া অকণমান পাছত আমাৰ ট্ৰেইন আছে 11:50 এয়া আমি আহি পালোঁ ষ্টেচনত অকণমান পাছত ট্ৰেইন আহি পাব আমি ৰখি আছোঁ সেই সময়টোত এয়া আমাৰ ট্ৰেইনখন আহিছে এয়া চাওক আমি ডিব্ৰুগড়লৈ ৰাওনা কৰিম এতিয়া এয়া আমাৰ ৰখি আছে কি হৈছে কণ এইখন আহি আছে এয়া আমি ট্ৰেইনত উঠিলোঁ এয়া কণে মোবাইল টিভি আছে আমাৰ মাহীৰ পুতে মানে চৰি এনেই আৰু এয়া আমাৰ হিয়া স্মিতা আমি আহি আছোঁ আৰু আমাৰ খাদ্য আহিব কি খাম এতিয়া কি খাম মাংস খাম এয়া চাওক এয়া আমি মাংস আহি পালাক আমি ৰুটি মাংস খাই আছোঁ চবেই খাই আছে আমাৰ মাংস বনাইছে কণে এয়া কণেও খাই আছে বাইদেউ আছে লগত এয়া আলু ভাজা আছে উদ্ধৱ মামাই লৈ আহিছে আৰু নিতুল মামাই খাই আছে মাংস কেনেকুৱা হৈছে মজা হৈছে বোলে মাংস ময়ো ভাবিছোঁ ভাল টেষ্ট পাইছোঁ আপোনালোকে একদিন আহিলে কণো তাতে খাব পাৰিব বৰপেটা তাতে কণক মই দি দিম লিংকটো দি দিম ইয়াৰ তলত নাম্বাৰটো আৰু কি জানা সি গাছৰ উঠে তাক ধৰিব লাগিলি তাৰ ৰাস্তাত তাৰ এটা ৰাস্তাই থাকে এয়া ঢেকীয়াজুলি পালোঁ এতিয়া ট্ৰেইন বেলেগ এখন ট্ৰেইন আহি আছে এয়া আমাৰ নয়নদাই কিবা কৰি আছে আৰু এয়া মোটামুটি কেইটা বাজিল এয়া মানে 5টা বাজে আকৌ আমি যাত্ৰা আৰম্ভ কৰি আছোঁ ঠাণ্ডা লাগিছে সেইবাবে অকণমান কম্বল চম্বল উৰি ল'লোঁ আৰু যাত্ৰী নয়নদা এয়া আমাৰ কণ পূৰা ওপৰত বহিছে এয়া তলত এইচ দাস আৰু এয়া বঢ়িয়া সুন্দৰ আমি
গৈ আছোঁ এতিয়া আমি যাই পালোঁ এতিয়া খাই আছোঁ আমি এই মিছালি মানে আমি ঘৰতে বনাই আনিছে ইয়াতে বনালে এইটো পৰমাই বনাইছে বাইদেৱে খালে এই খালে কণে ওপৰত আছে বাৰু ভাল লাগিছে ঠাণ্ডাৰ বতৰ এই 8টা বাজিলে আৰু 8টা বজাত আকৌ আহিলে ৰুটি মাংস মানে এই 8টা বাজিলে অকণমান আমি আৰু 2 ঘণ্টা পাছত যাই পাম ডিব্ৰুগড় এয়া খাই আছোঁ আৰু মই খালোঁ মই আন্ধাৰত আছিলোঁ বাৰু মই কেমেৰাৰ আগত অহা নাই মানে টোপনি মাৰি আছিলোঁ বাইদেৱে খাই আছে আৰু এটা ধুনীয়া যাত্ৰাৰ সমবাকী হ'লোঁ বহুত ভাল অভিজ্ঞতাবোৰ ৰৈ যাব ইয়াৰ মাজেৰে নৰেন্দ্ৰ কিয় সাধা হৈ আছে কওকচোন আমাৰ সৰু চবচে আমাৰ গ্ৰুপটোৰ একদম সৰু মানুহটো আমাৰ মানে বাচ্চাটো আহি আমি নামিলোহি এইটো আমি আহি পালোঁ এতিয়া আহি পালোঁ আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী ইয়াত য'ত হ'ব নাট মহাৰণ আৰু ইয়াৰ প্ৰথমটো যি দলে শ্ৰেষ্ঠ দল হ'ব এইটো প্ৰাইজটো ইয়াত ৰাখি থৈ দিছে যিটো মানে ফাৰ্ষ্ট সেই হ'ব শ্ৰেষ্ঠ নাট্য দল নাট মহাৰণ এতিয়া আমি ৰুম আহি পালোঁ মানে ৰুম বুক কৰা আছিলে এতিয়া আহি পালোঁ কাইলৈ নাটক আছে কাইলৈ লগ পাম